জয় গুৰু শংকৰ আজিৰ ভিডিঅটো আৰম্ভ কৰিছো ইয়াৰ পৰাই এয়া এতিয়া আমি আহিছিলো মনোজৰ মাহীহঁতৰ ঘৰলে আৰু আহি পেলাই আমি ইয়াতে ধুনীয়াকে গা পা ধুই ভালকে ৰেডি হৈ ললো ইয়াতে কিবা কেটামান খাই লৈ আছে এতিয়া আকৌ আমি এতিয়া অধিৱেশনস্থলীলৈ গৈ আছো পিনে আমাৰ ছাৰ এয়া আমি আকৌ আহি পেলাই সেই জামতে ফচি গলো কিন্তু কালি আহোঁতে ফচিছিলো এতিয়া আমি গা ধুবলৈ গৈ পেলাই মানে তেনেকুৱা জাম এটাত আকৌ ফচিব লগা হ'ল এতিয়া 20 মিনিট মান হ'ল আমি জামটো ৰখি থকা স্কডাৰ ভুক লাগি গ'ল মানে জামত ৰখি ৰখি আছাকো ভুজিয়া খাই খাই আহি আছে যেনে তেনে আমি শিবিৰৰ বেক সাইডটো পাইছোহি এফালে তেওঁ আহিব নিদিয়ে বহুত মানে হেৰি কৰি আহিছো আৰু মানে ইয়াতো মানে গাড়ী বহুত হৈ গৈছে ইয়াতে গাড়ীবিলাক ৰখি আছে যোনবিলাক গাড়ী আপোনাৰ ষ্টেচনৰ পৰা আনিবলৈ যোৱা গাড়ীবিলাক এই গাড়ীবিলাক ওলাব পৰা নাই মানে পাৰ্সোনেল গাড়ীবিলাক ইয়াতে ৰখাই দিয়াৰ কাৰণে সেইবাবে পাৰ্সোনেল গাড়ীবিলাক উলিয়াইহে আছে সোমাব দিয়া নাই কিন্তু আমি আপোনাৰ যেনে সোমাই কৰি আহিলোঁ এতিয়া এইকণতে এখন বাঁহৰ দলং আছে আৰু বাঁহৰ দলংখনেদি আমি আপোনাৰ অধিৱেশনৰ বেক সাইডটো পামগে শিবিৰৰ বেক সাইডটো গতিকে তালৈকে যাওঁ আৰু এতিয়া দেখিছেনে বাঁহৰ দলং এনেকৈ বাঁহৰ দলং দি দিছে এই বাঁহৰ দলং ইয়াতে অধিৱেশনস্থলী হৈ আছে ভাবাৰ পৰা আহিলে এম্বুলেন্স এখন লৈ আহিম বুজিছো তেতিয়া ঘপ ঘপ সোমাব দিব তুমিতো আমাৰ তেজপুৰ জিলাৰ ৰাইজসকল আহিছে আৰু কালি আহিলে এইদৰে শিবিৰত আছে সকলো আৰু আমাৰ ইফালে আমাৰ তেজপুৰ জিলা শাখাৰ সম্পাদক বাপ এইদৰে শুই আছে আৰু এয়া মানুহবোৰ আছে দেখিছেনে বহুত ডাঙৰ শিবিৰ আৰু বহুত আহিছে আমাৰ তেজপুৰৰ পৰা কমেও বহুত আহিছে আৰু মানে এইপিনে ভাস্কৰ এইটো আছে আৰু এইফালে আমাৰ আছে ভোজনালয় আৰু এয়া ভোজলে লাইন ধৰি আছে দেখিছেনে আপোনালোকে ভোজনালয়ৰ লাইনটো চাওকচোন এয়া চাওক ভোজনালয়ৰ লাইন মানে কমেও কিমান মানুহ আছে চাগে ইয়াত লাইনত এয়া দেখিছেনে ভোজনালয়ৰ লাইনটো দেখিছে এনেকে লাইন ধৰি ধৰি খাবলৈ যাব লগা হৈছে কিন্তু আমি কিন্তু এয়া এনেকুৱা কষ্টত এতিয়া মানুহে বিচাৰিলে ওচৰতে বহুতো হোটেল চোটেল আছে গৈ পেলাই খাব পাৰে কিন্তু ভক্তপ্ৰাণ ৰাইজৰ এই লাইনটো ধৰি পেলাই ইয়াৰ মানে ইয়াৰ অন্নমুঠি একেলগে গ্ৰহণ কৰাৰ যিটো মানে তেওঁলোকৰ ইচ্ছা বা সকলোৰে মানে যিটো মানে মনত আনন্দ এটা হয় ন সেইটো কাৰণে হয়তো সকলোৱে এনেদৰে লাইন লৈ পেলাই সেই অন্নমুঠি গ্ৰহণ কৰিবৰ বাবে মানে কষ্ট কৰি থাকে ইমান ৰ'দত এনেকৈ লাইন ধৰি ধৰি আৰু এইফালে এয়া সেৱা বাহিনীৰ শিবিৰ দেখিছে কেন্দ্ৰীয় সেৱা বাহিনীৰ আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰলৈ আহি আছোঁ যিহেতু সেৱা বাহিনীৰ শিবিৰতে আছোঁ আৰু এইফালে সেৱা বাহিনীৰ শিবিৰ আৰু এইফালে আছে মূল মঞ্চ আৰু এইফালে আছে আপোনাৰ ভোজনালয় আৰু এয়া হৈছে ভোজনালয়লৈ লাইন বিশেষ প্ৰতিনিধি শিবিৰ আৰু এই শিবিৰতে বিশেষ প্ৰতিনিধিসমূহ আছে ইফালে এয়া হৈছে বিশেষ প্ৰতিনিধি শিবিৰৰ ভোজনালয় দেখিছেনে আমি এতিয়া বিশেষ প্ৰতিনিধি শিবিৰৰ ভোজনালয়ত খাবলৈ আহিছোঁ আৰু ইটো ভোজনালয়লৈ যোৱাই নাই গতিকে এপাক যাব লাগিব বহুত লাইন হৈ আছে এইপিনে আমাৰ ভাস্কৰদা এয়া দেখিছেনে মূল মঞ্চৰ সন্মুখতো ইমান হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে আসনসমূহ অলংকৃত কৰি আছে এয়া মঞ্চৰ ওপৰতো বিভিন্নজন বিশিষ্ট ব্যক্তি কিন্তু কংস নৰকাসুৰ আৰু বানাসুৰ তিনিজন মহাবন্ধু গতিকে ভাল ৰজা আৰু নৰকাসুৰ সেইটো দুইজনে ৰজা নিজৰ ইচ্ছামতে চব কাম কৰে ইহঁতে গতিকে কংসৰ সদায় অলপ দুখ থাকে চালা তহঁতে ৰজাও
মোৰ দেউতাটো চালাই একোৱে কৰিব নিদিয়ে কিন্তু উগ্ৰসেন তেওঁৰ দেউতা ৰজা উগ্ৰসেন ৰজা থকালৈকে কংসই নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে আৰু ইয়াত যদি কংসই অহা যোৱা কৰে নিশ্চয়তো মন পানীও খাব নৰকাসুৰ বানাসুৰৰ লগত গতিকে খাই বৈ কি কথা চলিব এনেকুৱা ধৰণৰ সদায় হয়তো এনেকুৱা কথা চলি থাকিল আৰু বান ৰজা নৰকাসুৰে উচতাই দিলে কংস কিন্তু ৰজা হ'বই এতিয়া মই আছোঁ কেন্দ্ৰীয় সেনা বাহিনীৰ ফ্ৰণ্টত আৰু কেন্দ্ৰীয় সেনা বাহিনীৰ ফ্ৰণ্টত এইদৰে ডেক'ৰেশ্যন কৰা হৈছে দেখিছেনে আৰু এয়া চাওক কেন্দ্ৰীয় সেনা বাহিনীৰ ফ্ৰণ্টত